Welcome to the solution point. আজি আমি অসম পুলিচৰ কাৰণে ভূগোলৰ এনচিআৰটিৰ টপ 20 জিকে আলোচনা কৰিম। মনত ৰাখিব মই এটা সিৰিজ লৈ যাম প্ৰায় 1000 প্লাস জিওগ্ৰাফি মই দিম ৰেগুলাৰ বিস্তা দিম আপোনালোকে ফলো কৰি যাব। এই গুটি কোৱেশ্চনখিনি মই অসম পুলিচৰ আপকামিং এসআই কনষ্টেবল এইবিলাকৰ ওপৰত ৰিলেটেড বা এই বেসিক কাৰণে বহু পৰিমাণে সহায় কৰিব। তো আহকচোন ভিডিওটা আৰম্ভ কৰোঁ। আজি প্ৰথম কোৱেশ্চনটো হৈছে হু এপ্লাইড দ্য টাৰ্ম কসমছ ফৰ ফাৰ্ষ্ট টাইম। কসমছ হৈছে আৰ্ট ষ্টাডি। তো এই বিষয়ে এই টাৰ্মটো প্ৰথমে কোনে কৈছিলে? কসমছ শব্দটো প্ৰথমে কোনে ইউজ কৰিছিলে? পাইথাগোৰাছে কৰিছিলে। নেক্সট কুৱেশ্যন দ্য হেলিওচেন্ট্ৰিক ভিউজ ৱাজ গিভেন বাই হোম। আমাৰ পৃথিৱী অৰ্থাৎ ইউনিভাৰ্সৰ যিটো ইভলিউশনৰ লগত জড়িত বা মুভমেন্টৰ লগত জড়িত যিটো কনসেপ্ট হেলিওচেন্ট্ৰিক কনসেপ্ট আৰু এটা আছে জিঅ'চেন্ট্ৰিক। তো এই কনসেপ্টটো হেলিওচেন্ট্ৰিক কনসেপ্টটো কোনে দিছিলে? এই কনসেপ্টটো দিছিলে কোপাৰ্নিকাছে, এজন গ্ৰেটেষ্ট সাইন্টিষ্ট হয়। আৰু এই হেলিওচেন্ট্ৰিক যেটো ভিউজ সেটোৰ মতে সান ইজ দ্য সেন্টাৰ, অৰ্থাৎ সূৰ্যটো সেন্টাৰত আছে আৰু তাৰ চাৰিওফালে গ্ৰহ উপগ্ৰহবিলাক ঘূৰি আছে। হোৱাট ইজ দ্য ইউনিট অফ লাইট স্পীড? লাইট স্পীডৰ ইউনিটটো কি আমি সকলোৱে জানো? লাইট স্পীডৰ ইউনিট লাইট ইয়াৰ। মনত ৰাখিব লাইট ইয়াৰ। মিল্কি ৱে ইন ইণ্ডিয়া নন এজ। ভাৰতবৰ্ষত মিল্কি ৱে আৰু কি নামেৰে জনা যায়? আমি জানো এইটো আকাশগংগা। নেক্সট কুৱেশ্যন ধ্ৰুৱতৰা অলছ' নন এজ। ধ্ৰুৱতৰাটো আৰু কি নামেৰে জনা যায়? ধ্ৰুৱতৰাটোক আৰু কি নামেৰে জনা যায়? পল ষ্টাৰ, দ্য নৰ্থ ষ্টাৰ আৰু পলাৰিছ। এই তিনিটা নাম আছে, পল ষ্টাৰ, নৰ্থ ষ্টাৰ এণ্ড পলাৰিছ। নেক্সট কুৱেশ্যন ধ্ৰুৱতৰা ইজ নট ভিজিবল ফ্ৰম হুইচ হেমিস্ফিয়াৰ। ধ্ৰুৱতৰাটো কোনটো গোলাৰ্ধৰ পৰা দেখা পোৱা নাযায় হেমিস্ফিয়াৰ? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব সাউদাৰ্ণ হেমিস্ফিয়াৰ। আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কিছুমান প্লেছৰ পৰা এইটো দেখা পোৱা নাযায়, কিন্তু সাউদাৰ্ণৰ পৰা কমপ্লিটলি নাপায়। ওকে, হোৱাট ইজ দ্য বিগেষ্ট স্যাটেলাইট অফ দ্য সোলাৰ সিস্টেম? সোলাৰ সিস্টেমৰ সবতকৈ ডাঙৰ স্যাটেলাইটটো কোনটো? ডাঙৰ স্যাটেলাইটটো হৈছে গেনিমেড। গেনিমেড মনত ৰাখিব, গেনিমেড হৈছে সবতকৈ ডাঙৰ স্যাটেলাইট। মই প্লেনছৰ কথা ক্ষমা কৰিব, প্লেনেটৰ কথা কোৱা নাই, মই কৈছোঁ স্যাটেলাইট। হোৱাট ইজ দ্য স্মলেষ্ট স্যাটেলাইট অফ দ্য সোলাৰ সিস্টেম? সৰুটো কি? সৰুটো হৈছে ডিমোছ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হটেষ্ট প্লেনেট? সবতকৈ গৰম প্লেনেট কোনটো? গ্ৰহ কোনটো সবতকৈ? এইটো হৈছে ভেনাছ। নেক্সট কুৱেশ্যন হুইচ প্লেনেট ন'ন এজ আৰ্থ সিষ্টাৰ অৰ টুইন প্লেনেট? মানে পৃথিৱীৰ ভগ্নী বা টুইন প্লেনেট বুলি কোনটো প্লেনেটক জনা যায়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ভেনাছ। নেক্সট আমি 10টা চালোঁ, ইয়াৰ পিছত চাম 11 নং কুৱেশ্যন মাৰ্চ অলছ' ন'ন এজ। মাৰ্চটোক আৰু কি নামেৰে জনা যায়? ৰেড প্লেনেট, ৰঙা গ্ৰহ বুলি জনা যায় মাৰ্চক। মাৰ্চ মানে হ'ল মংগল। ওকে, নেক্সট হোৱাট আৰ দ্য স্যাটেলাইট নেমছ অফ মাৰ্চ? মাৰ্চৰ স্যাটেলাইট দুটা কি কি? মাৰ্চৰ দুটা স্যাটেলাইট আছে, এটা আছে ডিমছ, এটা আছে ফবছ। ওকে, সৰুটো ডিমছ আমি অলৰেডি পঢ়ি আহিছোঁ। নেক্সট হুইচ প্লেনেট অলছ' ন'ন এজ লৰ্ড অফ হেভেন্স? লৰ্ড অফ হেভেন্স বুলি কোনটোক জনা যায়? এইটো খুব গুৰুত্বপূৰ্ণ, মই সেইকাৰণে বেছি ডাৰ্ক কৰি দিছোঁ, বল কৰি দিছোঁ। লৰ্ড অফ হেভেন্স বুলি কাক জনা যায়? জুপিটাৰ। আৰু জুপিটাৰটো কি হ'ল? সবতকৈ ডাঙৰো হয়, গ্ৰহৰ ভিতৰত ডাঙৰ গ্ৰহ হ'ল জুপিটাৰ, আৰু লৰ্ড অফ হেভেন্স বুলি জনা যায়। When জুনো মিছন ৱাজ লঞ্চ? জুনো মিছনটো এইটো জুপিটাৰৰ লগত জড়িত এটা মিছন আছিলে। বিশেষকৈ এইটো অকল জুপিটাৰ নহয়, ইউনিভাৰ্সখন ষ্টাডি কৰিবৰ কাৰণে পঠোৱা হৈছিলে। এইটো কেতিয়া পঠোৱা হৈছিলে? 2011 চনত পঠোৱা হৈছিলে। হু অবজাৰ্ভ Saturn ফৰ দ্য ফাৰ্ষ্ট টাইম? Saturnটো প্ৰথমে কোনে নিৰীক্ষণ কৰিছিলে বা কোনে আইডেণ্টিফাই কৰিছিলে? এইটো গেলিলিঅ 1670 কৰিছিলে, গেলিলিঅ গেলিলি। When Pluto excluded from planet by International Astronomical Union? ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নৰ পৰা প্লেনেট মানে প্লুটোটো এটা গ্ৰহ নহয় বুলি কেতিয়া গ্ৰহৰ শাৰীৰ পৰা বাহিৰ কৰি দিয়া আছিলে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 2006 আগষ্ট। নেক্সট হু ৱেৰ দ্য আদাৰ টু পাৰ্চন ছেট ফুট অন মুন উইথ আৰ্মষ্ট্ৰং? নীল আৰ্মষ্ট্ৰঙৰ লগত আৰু দুজন ব্যক্তি গৈছিলে সেই সময়ত। তো সেই দুজন ব্যক্তি কোন? সেই দুজন ব্যক্তি হৈছে এডউইন আলড্ৰিন আৰু কলিন্স। আমি নীল আৰ্মষ্ট্ৰঙৰ কথা সকলোৱে জানো। তো এই দুজন ব্যক্তিৰ নাম আপোনালোকে খুব মনত ৰাখিব, কাৰণ এইবিলাক কুৱেশ্যনে বেছিক পৰীক্ষাত আহে। সকলোৱে জনা কমন কুৱেশ্যন এটা কেতিয়াও নাহে, খুব এনেকুৱা কুৱেশ্যনবিলাকে আহে। নেক্সট এইটো চন্দ্ৰযানৰ ওপৰত জড়িত। চন্দ্ৰযান 1খন কেতিয়া ইছৰোৱে লঞ্চ কৰিছিলে? 2008 অক্টোবৰত কৰিছিলে। দুখিত যে সেই সময়ত কমপ্লিট নহ'লে। আৰু চন্দ্ৰযান 2খনো কৰিছিলে, ৰিচেণ্টলি কৰিছিলে, এইটো জুলাই 22, 2019 কৰিছিলে। গোটেই ৰাতিটো ৰৈ আছিলোঁ সেইখন চামকৈ। তো শেষত যাই নহওক বহুখিনি সফলতাৰ বিফলতাৰ মাজেৰে আগবাঢ়িলে। আশা কৰোঁ পাছৰ সময়ত ইছৰোৱে এইটো কমপ্লিটলি ছাকচেছ হ'ব আশা থাকিলে। তো আজিৰ এই কুৱেশ্যনটোৰ অৰ্থাৎ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটো হৈছে ব্লু প্লেনেট অলছ' ন'ন এজ। ব্লু প্লেনেট বুলি আৰু কাক জনা যায় বা ব্লু প্লেনেট বুলিলে কি বুজায়? এইটো হ'ল আৰ্থ
তো মই আজি জিঅ'গ্ৰাফীৰে 20টা কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিলোঁ অসম পুলিচৰ বাৰে বাৰে প্ৰায় কুৱেশ্যন বাৰে বাৰে আহি থাকে মই ইয়াৰ পিছত আকৌ 20টা এনেকৈ আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে যদি অসম পুলিচত এজন নিজকে পুলিচ বিষয়া হিচাপে বিচাৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'বিলাক চাই যাব আৰু যিমানখিনি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি যাব আৰু এটা কাম কৰিব যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডছ আছে যি অসম পুলিচৰ কাৰণে বলীয়া ময়ো অসম পুলিচ বলীয়া হয় তো তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ যিটো সপোনটো সোনকালে পূৰণ হয় থেংক ইউ গড ব্লেছ ইউ অল